তেলতে দি দিলোঁ জিৰা, তাৰপিছত পিঁয়াজ একদম মিহি মিহিকৈ কাটি দিছোঁ, জলকীয়া, কেঁচা জলকীয়া দিছোঁ। জলকীয়াবোৰ বেছি যায়, আপোনালোকে ইমান নিদিব। এইখিনি অলপ ভাজিম, ভজাৰ পিছত ইয়াতে নিমখ, হালধি আৰু জিৰা গুড়ি, ধনিয়া গুড়ি, আপুনি যি দিয়ে আৰু মছলা আপোনাৰ ওপৰত কথা, এইখিনি দিব। দিয়াৰ পিছত আচলতে এইটো এটা জাতিলাওৰ নতুন ৰেচিপি, খুবেই ভাল হয়। এইখিনি পিহি থোৱা জাতিলাও এই পানীৰ সৈতে দিব, পানীখিনি চেকি নিদিব কিন্তু, কাৰণ জাতিলাওখিনি সেই পানীখিনিতে সিজিব। বেলেগে পানী দিব নালাগে, গেছটো বঢ়াই নিদিব, একদম ল' টু মিডিয়ামত থ'ব। ল'টো থ'লেতো খুবেই ভাল। এতিয়া মিক্স কৰি অলপ দি ভজাৰ পিছত আপুনি ঢাকোন মাৰি মাৰি ইয়াক সিজিবলৈ দিয়ক। সিজা হোৱাৰ পাছত এতিয়া কি দিব ইয়াতে, যদি আপোনাৰ বেচন আছে, বেচন অকণমান এনেকৈ ছটিয়াই দিব। কিহৰ কাৰণে? এই খামুচি ধৰিবৰ কাৰণে, মানে নহ'লে এইখিনি ফেলফেলীয়া হৈ থাকিব ন, এই পানীটো শুকাই যাব। খুব আপুনি লৰাব, বেচন দিলে বেচন দিব, নহ'লে যদি আটা, ভাল আটা আছে আপোনাৰ, তেতিয়াহ'লে আটা দি আপুনি সেইখিনি একদম শুকুৱাই পেলাওক। এনেকৈও আপুনি ৰুটিৰ লগত খাব পাৰে। কাশ্মীৰ গুড়ি মই অকণমান দিছিলোঁ জলকীয়া, ৰুটিৰ লগত এনেকৈও খাব পাৰে, ভাতৰ লগতো খাব পাৰে, বিৰাটেই ধুনীয়া হয়। এতিয়া মই কিন্তু পাৰাঠা বনাম, পাৰাঠাৰ ভিতৰত এইটো ফিলিংছ দিম। সেইটো দেখিছে পাৰাঠা বেলি থৈছোঁ। পাৰাঠাটো প্ৰথমতে পিঁয়াজ, কটা পিঁয়াজ, জলকীয়া দি ল'লোঁ। মছলাবোৰ মই এনেও ছটিয়াই ভাল পাওঁ। তাৰপিছত এই জাতিলাও যিটো বনাইছিলোঁ, সেইটো মই ইয়াৰ ভিতৰত ভৰাই দিলোঁ। তাৰ ওপৰত আকৌ কেঁচা পিঁয়াজ দিছোঁ, খাবলৈ খুব ধুনীয়া হয়। আচলতে কি হয়, পাৰাঠাটো আমি এনেকৈ প্ৰায় নবনাওঁ, কিন্তু এইটো কি হৈছে, অলপ পেলপেলীয়া টাইপ নহয় জানো, একেবাৰে শুকান নহয় যে, সেই গতিকে এনেকৈ দুটা ৰুটি বেলি এনেকৈ দিয়াৰ লগে লগে অলপ ভাল হ'ব। আৰু সেই ছাইডৰ যিকেইটা মানে এজেছকেইটা আপোনাৰ পৰঠাটোৰ কাষৰবোৰ, সেইবোৰ যে ভালকৈ টেপা মাৰি দিব, নহ'লে কি হ'ল, ভাজোঁতে ফাটি ওলাই যাব পাৰে। একেবাৰে ধুনীয়াকৈ বন্ধ কৰি দিব। এতিয়া পাৰাঠা ভাজিলোঁ, ঘিঁউত ভাজিলোঁ, এতিয়া টিফিনত লৈ যাম। টমেট' চচ আৰু কিহৰ লগতে আপুনি খাব আৰু সৰু সৰু টুকুৰা কৰি। এয়া হ'ল মোৰ নেমু চৰবত আৰু পদিনা চদিনা দিয়া, সেইটো লৈ যাওঁ। আজিকালি মইতো বহুত বস্তু লৈ যাওঁ। এয়া মোৰ টিফিনটো, আৰু সেয়া হ'ল গৰম পানী ফ্লাক্স। হোটেলত খুবেই কম খাওঁ, একদম আৰামত বহি খাই থাকোঁ আৰু। ভোক লাগে ন, দিনটো প্ৰায় আজিকালি অফিচতে কটাওঁ আৰু, কাম থাকক বা নাথাকক, অৱশ্যে কাম থাকে আৰু ভাল লাগে সিহঁতৰ লগত কথা বতৰা পাতি। এয়া মোৰ অফিচৰ বেগ, এইটো টিফিনৰ বেগ, আৰু সেইগাল ফাইল একোপামান দেখিছেনে। আৰু এইটো কি, চফৰ বটল লৈ যাওঁ, পাণ চানবোৰ নাখাওঁ যে, চফ লৈ যাওঁ। অফিচত এয়া আমাৰ নিচিনা ভাইটিকেইটাই সিহঁতি কাটিছে দেখিছেনে, এইটো হ'ল অৰ্ণৱ, মুখত একেবাৰে মাছ মাৰি লৈছে, মানে একদম পিয়ৰ ভকত আৰু। সেয়া অবিনাশ, তাৰপৰা বৰ ধুনীয়া আমকেইটা খাবলৈ। এয়া হ'ল আইমণি দা ধৰা, সেইদিনা ভুলতে মই দৰৱ ধৰা কৈছিলোঁ, বেয়া নাপাব, তাই মোক খদুৱাই দিছে একদম। যেতিয়া মোৰ কাম মানে অলপ কম থাকে, সিহঁতৰ লগতে আহি কথা বতৰা পাতি এইদৰে ফূৰ্তি কৰি থাকোঁ আৰু ভালো লাগে দিয়কচোন। এয়া অলি, সেইয়া যে ৰঙা পিন্ধা পল্লৱী হয়। গোটেইখিনিয়ে মিলি আম খালোঁ আৰু তেনেকৈ সময়বোৰ অতিবাহিত কৰি থাকোঁ, ফ্ৰী সময়ত দেই। ভিডিঅ'টো ল'মে অঁ, কেলৈ বেয়া পোৱা নেকি? গোটেই পৃথিৱীয়ে দেখে তুমি ইমান ভাল কথা আকৌ ন, তুমি খাব লাগে।